মহানগৰীৰ দীঘলীপুখুৰী পাৰত গছ কটাৰ বিৰুদ্ধে প্ৰতিবাদ ৰাজপথত বহি গীত গাই প্ৰতিবাদী কাৰ্যসূচী আৰু ছাত্ৰ সংগঠনৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী গছ সংৰক্ষণৰ বাবে গুৱাহাটীবাসীক ওলাই আহিবলৈ আহ্বান ছাত্ৰ সংগঠনটোৰ বিগত কিছুদিন ধৰি দীঘলীপুখুৰী পাৰৰ গছ স্থানান্তৰক লৈ প্ৰতিবাদত বহিছে শিক্ষাৰ্থীসকলে অভিযান শেষ হোৱা নাই সেইকাৰণে আমাৰ প্ৰতিবাদ অব্যাহত থাকিব কাইলৈ আমি একেটা সময়তে একেখিনি ঠাইতে আকৌ লগ হ'ম সকলোকে কাইলৈ লগ পাম বুলি আশা কৰিলোঁ আৰু ছাৰহঁতকো লগ পাম বুলি আশা কৰিলোঁ চৰকাৰক নকওঁ এই গুৱাহাটী চহৰত যিবিলাক মানুহে আচলতে বাস কৰি আছে যিবিলাক ইয়াত স্থায়ী বাসিন্দা হয় তেওঁলোককো এটা প্ৰশ্ন আছে আচলতে আমাৰ কাৰণ আজি ইয়াত যিসকলে প্ৰতিবাদ কৰি আছে ইয়াৰ কিন্তু আধা সংখ্যক মানুহ ছাত্ৰ ছাত্ৰী হয় আৰু ইয়াৰ আধা সংখ্যক মানুহে কিন্তু গুৱাহাটীৰ বাসিন্দা নহয় আজি আমি ইয়াত এবছৰ আছোঁ দুবছৰ আছোঁ গুৱাহাটীত পঢ়া শেষ আমি গুচি যাম থাকিব কোন আল্টিমেটলি ইয়াত যিসকল স্থায়ী বাসিন্দা হয় তেওঁলোক থাকিব হয় নাই গতিকে আচলতে তেওঁলোক নিজৰ কাৰণে ওলাই আহিব লাগে এইটো মুহূৰ্তত কাৰণ যেতিয়ালৈকে গছ কটা সিদ্ধান্ত তেওঁলোকে বাতিল নকৰে তেতিয়ালৈকে আমি যুদ্ধ চলাই নিম আৰু এয়া কেৱল দীঘলীপুখুৰীৰ যুঁজেই নহয় সমগ্ৰ অসমৰ যুঁজ আৰু সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ যুঁজ আপোনালোকে দেখিছে যোৱাটো সময়ছোৱাত আমাৰ উত্তৰ পূৰ্বাঞ্চলত যি গ্ৰীণ কাভাৰেজ সেই গ্ৰীণ কাভাৰেজ যথেষ্ট পৰিমাণে হ্ৰাস পাইছে আচলতে আমাৰ উত্তৰ পূৰ্বাঞ্চলত আমাৰ অসমৰ গৌৰৱ আচলতে আমাৰ সেউজ সম্পদ আমাৰ পৰা আচলতে আমাৰ গৌৰৱ আৰু আমাৰ ঐতিহ্য কাঢ়ি নিয়া হৈছে